অ' ববিতা, আজি ভাইভা আছে নহয়? আছে মকবুল, আজি ভাইভা আছে। তোমালোকে পাছ কৰিবা আৰু মই ফেইলহে কৰিম দেই। নাই দেই, ময়ো ফেইলহে কৰিম। এনেকে মেল মাৰি থাকিলে নহ'ব। কলেজ যাওঁ ব'লা, ছাৰ বাইদেউ আহিল চাগে। বোলো যাওঁ ব'লা। ভুলেশ্বৰ, ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে অহা নাই, আজি ভাইভা আছে। ছাৰ আহিছেহে। বোলো চাহ একাপ বনাই না যোৱা ভুলেশ্বৰ। হ'ব ছাৰ, মই বনাই আনিম এতিয়াই। ভুলেশ্বৰ, তুমি যোৱা, ৰৈ থাকিব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পৰীক্ষাৰ শেষত আজি ভাইভা অনুষ্ঠিত কৰা হ'ব। আশা কৰোঁ তোমালোকে পৰীক্ষা ভাইভাটো ভালদৰে দিবা। হ'ব ছাৰ, আমি ভালদৰে দিম। মই এতিয়া প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ। মকবুল, তুমি কোৱাচোন অসমীয়া বিহু কেই প্ৰকাৰ? ছাৰ 3 প্ৰকাৰ। কি কোৱাচোন? বহাগ বিহু, কাতি বিহু, মাঘ বিহু। শুদ্ধ উত্তৰ। বোলো মকবুল, আমি বহাগ বিহু পিঠা বনাওঁ নে নবনাওঁ? মকবুল, অলপ ভাৱ বহলাই কোৱা। ছাৰ, আমাৰ ঘৰত পিঠাৰে উপচি পৰে বহাগ বিহুৰ দিনা। ৰাইজৰ লগত আমি হুঁচৰি মাৰিবলৈ যাওঁ। হ'ব দিয়া মকবুল, তোমাৰ আজি ভাইভাৰ সমাপ্ত হৈছে। ভাল নম্বৰ এটাই পাইছা। মকবুল, তুমি এতিয়া বাহিৰলৈ যোৱা। হ'ব ছাৰ, থেংক ইউ। ৰক্তিম, তুমি আগবাঢ়ি আহা। হ'ব ছাৰ, মই গৈছোঁ। ৰক্তিম, তোমাৰ প্ৰথম প্ৰশ্নটো হৈছে, এসপ্তাহত কেইদিন থাকে? ছাৰ, এসপ্তাহত 7 দিন থাকে। 7 দিনেই এসপ্তাহ। দ্বিতীয় প্ৰশ্নটো হৈছে ৰক্তিম, এবছৰত কেইদিন থাকে ৰক্তিম? ছাৰ, এবছৰত 365 দিন থাকে। হ'ব, তোমাৰ আজিৰ ভাইভাৰ সমাপ্ত হৈছে। ববিতা, এতিয়া তোমাৰ পাল। তোমাৰ প্ৰিয় এটি গীত গোৱা। অতি সুন্দৰ গাইছা। এই গীতটি কবি কোন বাৰু জানানে? হ'ব, তোমালোকৰ আজি ভাইভাৰ সমাপ্ত হৈছে। তোমালোক এতিয়া ঘৰ যাব পাৰা। চাহ বনা হ'ল, নাহৰ কপি হ'লে। হ'ব, গৈ আছো।